হেল্ল' বন্ধু বান্ধৱী, কি খবৰ? সকলোকে শুভ সন্ধিয়া জনাইছোঁ। যিহেতু গধূলি হ'লগৈ আৰু গধূলি হ'ল, এয়া দেখিছে যিহেতু বেলিয়ে পৰিলে আৰু এইফালে চাওক, এটা খৰহাই লৈ লৈছোঁ। আজি একদম বেলেগ বস্তু এটা কাটিব ওলাইছোঁ দেই। আপোনালোকে কোনে কোনে জানে বা এয়া ক'বচোন। এইখিনি হৈছে লেটাৰী গুটি, মানে যিহেতু আমাৰ নিমুনীয়া জ্বৰ কাহ হ'লে যে লেটাৰী গুটি লাগে, সেয়া হৈছে। মই কিন্তু প্ৰথমবাৰ দেখিছোঁ দেই এনেকুৱাকৈ হোম লগা গুটি। আৰু যিহেতু মই বা ঘৰলৈ যাওঁতে এজোপা গছ আছিলে আৰু অলপমান পাৰি আনি থ'লোঁ। চাৰিয়া মই বেটা কাটিয়ে আছে, এইটো ওলাই গ'ল। ইয়াত থোৱা ভালকৈ দেখাই দিয়া। বেটাইও কাটিব আহিছে, চাবা একদম ফুটিব আকৌ। এটাহে ওলালে নি? আমাৰ বেটা কাটি আছে দেই, মই আপোনালোকক দেখাই আছোঁ। চব ভালকৈ ধৰিবা। ফুটিল, দুখ পালে। আৰু চাওক, ইমানেই হোম আছে নহয়, মানে একদম বেয়া খুচে আকৌ, একদম লাগিলে একদম এনেকুৱা বিষাই। এয়া ই সৰু 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 হোম ধৰি আছে। এয়া আমাৰ বেটাও একদম হেৰি এডালতে ধৰি আছে। ভালকৈ শুকোৱা নাই, হ'লেও ৰ'দত দিব লাগিব। এইটো শুকাইছে আৰু এতিয়া আৰু কাটিম, আপোনালোকে চাই থাকিব। দেখাই দিছোঁ, কাটা আকৌ। মই ফুটিব ফুটিব দাখন উল্টাকৈ মাৰিছোঁ, অকণমান কাটিব। দা উল্টাকৈ কাটিছে আমাৰ বেটা। সেইপিনে মই এইটো ওলালে দেখোন। আৰু এতিয়া মই কাটিম দেই। অলপ ধৰি লওঁ, এইখিনি তুমি কাটা। এনেকৈ কৈ এনেকৈ আগটোত কাটা, এইটো ওলালে। তাৰপিছত এনেকৈ কাটি দিয়া, ওলাই পৰিব। এইটো ওলাই আছে, হাতখন ফুটিব আৰু শুকাই আছে। এইপিনে চাওক, মানে ইমান দীঘল দীঘল হোম আছে যে একদম ভয়ে লাগে। কাঁইটবিলাক এইকেইটা আৰু এইফালে চাওক, আমি বেটাই মই ইমানখিনি কাটি উলিয়ালোঁ, মানে যিমানখিনি পাৰি আনি থৈছিলোঁ সিমানখিনিয়ে কাটিলোঁ। আৰু চাওক, লেটাই গুটি গছজোপা থোপাটো মানে এনেকুৱা ধুনীয়াকৈ এথোপা এথোপা লাগে যে দেখিয়ে ভাল লাগে। আৰু এইবাৰ মই প্ৰথম পাৰি আনিছোঁ দেই গছৰ পৰা। আৰু যিহেতু ওচৰত পিকনিক খাই আছে, বেটাইও নাচি আছে, মানে গান লগাই থৈ দিয়া আছে যে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।